ডাঙৰীয়া নতুন বছৰ মানে ইংৰাজী নতুন বছৰ আমাৰ অসমীয়া বছৰো আছে নহয় নতুন বছৰৰ মই সকলোকে অসমৰ সকলোকে এই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে সকলোৱে মিলা প্ৰীতিৰে থাকিব পাৰে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাবলৈ একো নাই তেওঁ 2000 আৰু এটা বছৰ আছে মই তেওঁক কৈছোঁ তেওঁ আপোনাৰ এজন অন্তৰ নাথাকা নিৰ্দয় মানুহ নহ'লে দুখীয়া মানুহক অত্যাচাৰ নকৰে দুখীয়া মানুহৰ টকাৰে আপোনাৰ ওপৰত তেওঁ ঘূৰি নপৰে তেওঁক যেনেকৈ ঝাৰখণ্ড মানুহে যিদৰে শিক্ষা দিলে এইবাৰ অসমৰ মানুহে দলিত মানে আপোনাৰ চিডুল কাষ্ট চিডুল ট্ৰাইব OBC পিছপৰা সংখ্যালঘু আমাৰ সংখ্যাগুৰু অৰ্থনৈতিকভাৱে পিছপৰা ব্যৱসায়ীসকল GST উৎপাত এই সকলোৱে ৰখি আছে যে কেতিয়া 2026 আহে কেতিয়া হিমন্ত বিশ্ব শৰ্মা অত্যাচাৰৰ পৰা আমি ৰক্ষা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ চিম্বলটো যে লৈ যাবলৈ সাহস কৰা নাই পাৰ্টি যেতিয়া আপোনাৰ ক্ষমতাত থাকে পাৰ্টিয়ে যেতিয়া বহুত কাম কৰে ৰাইজৰ ওপৰত বিশ্বাস থাকে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজি ৰাইজৰ ওপৰত বিশ্বাস নাই আৰু সেইকাৰণে তেওঁলোকে নতুন আইন প্ৰণয়ন কৰি ৱাৰ্ড মেম্বাৰ আৰু পঞ্চায়তৰ সভাপতি এই কথা বতৰাবিলাকত নিজৰ চিম্বলটো লৈ যাবলৈ সাহস নকৰি তেওঁ নিৰ্দলীয় খেলিবলৈ আৰম্ভ কৰিছে আৰু এই গোটেই ব্যৱস্থাটো এটা অগণতান্ত্ৰিক হৈছে 5 বছৰ উকলি যোৱাৰ পাছতো আজি নিৰ্বাচন কৰা নাই মুখ্যমন্ত্ৰীয়ে ভয় খাই আছে তেওঁৰ অত্যাচাৰ বিভিন্ন মানুহক বিভিন্ন ধৰণৰ যিদৰে ঠগাইছে আজি একফালে আপোনাৰ স্মাৰ্ট মিটাৰৰ জালত থাকিব পৰা নাই মানুহৰ লাইটৰ বিল বাঢ়ি গৈছে মূল্য বৃদ্ধিত মানুহৰ পইচা পাতি নাই বিহু কওক বিভিন্ন উৎসৱত মানুহৰ ল'ৰা ছোৱালী এইবাৰ আপোনাৰ উৎসৱ ভালকৈ পালন কৰিব পৰা নাই ইফালে মানুহৰ মাজত ভাগ ভাগ কৰিছে সংখ্যালঘুসকলক বিভিন্ন ধৰণেৰে তুচ্ছতাচ্ছিল্য কৰিছে আজি যেতিয়া উজনি অসমত মৰাণ মটক আহোম সুজাজবংশী চুতীয়া আমাৰ টি গাৰ্ডেন ভাষিক সংখ্যালঘু লোকসকলে তেওঁ লগ কৰিছে এতিয়া মিয়াৰ ওচৰলৈ আহিছে কাৰণ তেওঁলোকে ভাবিছিল যে 1951 চনটো ভিত্তি বছৰ কৰিব মিয়াৰ ভোটেই নাথাকিব গতিকে মিয়াক আৰু কিয় লাগে এতিয়া যে 1971 হ'ল যেতিয়া আপোনাৰ অসম চুক্তিৰ মতে আমাৰ NRC মতে সকলো ইয়াত থাকিব এতিয়া তেওঁ যি মিয়াৰ ভোট নালাগে বুলি কৈছিল তেওঁলোকৰ ভৰিত পৰিবলগীয়া হৈছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইকুলো হেৰাইছে সিকুলো হেৰাই এতিয়া ব্যাকুল হৈ ঘূৰি ফুৰিছে মুখ্যতে পঞ্চায়ত নিৰ্বাচনত আমি স্থানীয় ভিত্তিত আমি বিভিন্নজনৰ আমাৰ BJP বিৰোধী UDF বিৰোধী লোকসকলক যিসকল সেকুলাৰ মাইণ্ডেড লোকসকলক স্থানীয়ভাৱে আমি কৈছোঁ যে তেওঁলোকে সন্ধি কৰিব আৰু সন্ধি কৰি আমি নিৰ্বাচনত অৱতীৰ্ণ তেওঁ ক'ত কৈছে ছাৰ মই তেখেতক কোৱা মানে আকৌ তেওঁ জীৱিত হ'ব হয়তো ৰাজনৈতিকভাৱে ভাৰতৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটত হাৰিছে আৰু তেখেতৰ কথা কি উত্তৰ বিচাৰিছে